নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ এইটো এটা ভিডিঅ'লৈ। আজি মানে আপোনাৰ গৰু পোৱালি দিছে। গৰু পাতে একেদিনাখনে দুটা দিছে। আজি তাৰ বাবে এনেই আৰু ভিডিঅ' এটা বনালোঁ। চাওক, এয়া এজনী গাই জাষ্ট আধা ঘণ্টামান হৈছে দিয়া। এজনী এবাৰ প্ৰথম দিছে। এজনী আমাৰ চিঞৰি গৰু প্ৰথম এইবাৰে পোৱালি দিছে। পোৱালিটো এতিয়ালৈকে থিয় হোৱা নাই, খোজ কঢ়া নাই, শুই আছে। এজনী প্ৰথম দিছে এবাৰ। আৰু এজনী আছে কিনাৰত, মাঠিৰ কিনাৰত। এজনী দেখুৱাইছোঁ বাৰু আপোনালোকক। আৰু এজনী হ'ল এইজনী দিছে। এজনী কোলা, এজনী আগতেও দিছে বাৰু। এজনী আগতেও দিছে। এই পোৱালিটো হ'ল 1 ঘণ্টামান হ'ল, সেইকাৰণে ধুনীয়াকৈ খোজকাঢ়িব পাৰিছে আৰু উঠিছে। আৰু এয়া আমাৰ ছেকেণ্ডজনী গৰু। তাকে এতিয়া ঘৰৰ মানুহবিলাকে বিশেষ গম পোৱা নাই গৰু পোৱালি দিছে বুলি। মই গম পালোঁ, আহিলোঁ, দেখিলোঁ। পথাৰতে এৰাল দি থৈ দিয়া আছিলে। গৰু পোৱালি চালোহি। আৰু এতিয়া মই ঘৰৰ মানুহবিলাকক জনাই দিম। আৰু মই আচলতে মানে কি, পথাৰত ধান বান্ধি আছিলোঁ যে, তো ওচৰতে আৰু বান্ধি থাকোঁতে দেখিলোঁ, তো গম পালোঁ আৰু তাকে চালোঁ। এতিয়া ঘৰৰ মানুহসকলক মই জনাই দিম আৰু গৰু পোৱালি দিছে বুলি। চাওক, আমাৰ মাথাউৰিৰ দৃশ্য। এইবিলাক তোমাৰ মাথাউৰিৰ বগৰী গছ। এই গোটেই মাথাউৰিটোতে বগৰীয়ে বহুত বগৰী আছে, হাজাৰ বগৰী আছে। আহিব, বগৰী লাগিছে মানে পকিব হৈছে আৰু খুব বেছি 20-25 দিনৰ ভিতৰত পুৰা ধামাকা বগৰী হৈ যাব। তেতিয়া আৰু আহিব খাবলৈ। বিভিন্ন সোৱাদৰ বগৰী আছে, মিঠা, টেঙা, কেহাও পাই যাব। তিতা বাৰু নাপায়হে। বিভিন্ন সোৱাদৰ বগৰী আছে। কিমান খাব আপুনি বগৰী? ইয়াতে মানে য'ৰ ত'ৰ মানুহ আহে, বেপাৰীও আহি যায়। বেপাৰীবোৰে বস্তাই পাৰি লৈ যায় বিক্ৰী কৰিবলৈ। বহুত বগৰী আমাৰ এইটো মাথাউৰিটো বহুত দূৰ। একদম ইয়াৰ পৰা এইটো মাথাউৰিটো দেখিছে ন, একদম পূৰা পাহাৰ ৰাজগড় একদম পাহাৰ পাই যায়। আৰু এইফালে পাই যায় একেবাৰে 12 মাইল লালুক ওলাই যায়। আচলতে বৰ্তমান মাথাউৰিটো মানে কি হৈছে, বাৰিষা খুব পানী হয় যে এই নদীখনত, আৰু সেইটো কাৰণে গোটেই মানে মাথাউৰিটো ভাঙি টুকুৰা কৰি পেলাইছে। খুব এটা বেয়া লগা দৃশ্য। বাৰিষা পানী খুব বেছি হয়, মানে খুব পাহাৰীয়া এলেকাটো, পানীটো বৰ বেছি হয়। আৰু মাথাউৰিবিলাক সম্পূৰ্ণ ভাঙি টুকুৰা কৰি দিছে। সেইটো কাৰণে এতিয়া অকণমান অহা যোৱা কৰিবলৈ খুব অসুবিধা হৈছে। সেইটো চব মাথাউৰিটো কেনেকৈ ভাঙি টুকুৰা কৰি পেলালে। এই টুকুৰাই নহয়, আগত আৰু টুকুৰা কৰি থৈ দিয়া আছে, আৰু টুকুৰা কৰি থৈ দিয়া আছে। সেইটো কাৰণে অকণমান অসুবিধা হয় খোজকাঢ়ি যাবলৈ বা চাইকেল লৈ যাবলৈ। নহ'লে একদম পূৰা মানুহবিলাকে আগতেতো এই মাথাউৰিটো দিয়ে অহা যোৱা কৰিছিলে। আজিৰ পৰা 10-15 বছৰ আগত আৰু এই মাথাউৰিটোৱে দিয়ে অহা যোৱা কৰে। মানুহে বাইক হওক বা চাইকেল লৈ এইফালে অহা যোৱা কৰে। মেইন ৰাস্তালৈ নিয়ে যায়। আজিকালি বাৰু নাযায়। আজিকালি ৰাস্তা খুব ভাল হ'ল। আমাৰ গাঁৱৰ ৰাস্তাটো খুব ভাল হ'ল। ৰাস্তাটো মানে কি, হৈ গ'ল, পূৰা ডাঙৰ ৰাস্তা হ'ল, খুব ভাল। আজিকালি যাতায়াতৰ খুব সুবিধা হৈ গ'ল। আজিকালি মানুহে এই ৰাস্তাটো দি, মানে এই মাথাউৰিটো দি খুব কম অহা যোৱা কৰে। মানুহ নাযায়। আৰু এয়াই আৰু আমাৰ গাঁৱৰ পৰিৱেশ, মানে গাঁৱৰ নহয় একচুৱেলি, আমাৰ গাঁৱৰ পৰা সন্মুখত থকা মাথাউৰিটোৰ পৰিৱেশ। আহিব আপোনালোকে বগৰী খাবলৈ।
বগৰীনো কি আৰু চবৰ তাতে পোৱা যায়, তথাপিও কৈছোঁ আৰু বহুত বগৰী আছেতো, হাজাৰ হাজাৰ বগৰী আছে। আমাৰ পথাৰবিলাক দেখিছে, পথাৰবিলাকত ধান প্ৰায় কাটিছে আৰু মানুহে এইখিনি যিখিনি ধান আছে এইখিনি আমাৰ ধান হয়। পকিছে আৰু 2-4 দিনৰ পিছতে কাটিম। আহি মই নদী পাৰ পাই গ'লোহি। এইখন আমাৰ নদী পাৰ। পানী বিশেষ নাই, কিন্তু ইয়াৰ প্ৰকোপটো বাৰিষাত খুব বেছি হয়। এতিয়া খৰালি একদম পানীটো নাথাকেই, পানীৰ প্ৰকোপটো খুব কম। এতিয়া আহি নদী পাৰ পাইছোঁ, এনেই আৰু জাষ্ট ফুৰিবলৈ পাই গ'লোহি। এয়া নদী পাৰত দেখিছোঁ ধান, এয়া নদী পাৰৰ ধান। একচুৱেলি এইটো আমাৰ নহয় ধান, তথাপিও দেখাই দিছোঁ এইটো আমাৰ বৰমাহঁতৰ ধান, আমাৰ বৰ্তাহঁতৰ ধান। এইটো খুব ধুনীয়া হৈছে। এইটো কি ৰঞ্জিত ধান নেকি? ৰঞ্জিত হয়। একদম ধুনীয়া হৈছে, ফালিব নোৱাৰা হৈ আছে মানে, ইমান ধুনীয়া ধান। আচলতে কি হয়, নদী পাৰৰটো পলস পেলাই থৈ দিয়া ধান, পলস পোৱা মাটিত ধান, খুব ধুনীয়া। এইটো ধান চাওক খুব ধুনীয়া ধান হৈছে, হয়নে? কিমান ধুনীয়া ধান হৈছে, মানে কি ইয়াৰ পৰা আপোনাৰ ধান নি আমনি লাগি যায়, কাটিও আমনি লাগি যায়, ইমান ধুনীয়া ধান হৈছে একদম। আৰু মাজতো সোমাবই নোৱাৰি আৰু, বহুত ধুনীয়া ধান হৈছে। দেখিয়ে ভাল লাগে মনটো, এনেকুৱা ধুনীয়া ধান হ'লে মানে মনটো কিবা এটা ভাল লাগে আৰু, ইমান ধুনীয়া ধান। আপোনালোকে চাওক। আৰু মাজত আপুনি যাবলৈ অসুবিধা হৈ যায়, ইমান ধুনীয়া ধান। চাওক, সেই মাজত পৰি গৈছে ধান, বহুত ধুনীয়া ধান। আপোনাৰ এনেকুৱা হয় মানে ধানবোৰ এগোজাই এমুঠি হোৱা লিখা হৈছে। এয়া চাওক, এই গোজাটো চাওক, এগোজাই এক মুঠা, তেনেকুৱা হোৱা লিখা হৈছে। ইমান ধুনীয়া ধান হৈছে একদম। ধানৰ আপোনালোকক দেখুৱাওঁ বুলি মই ধানৰ মাজত পাই গ'লোহি, ইমান ধুনীয়া ধান হৈছে। ছাইডলৈ ইমান বাৰু ভাল হোৱা নাই, তথাপিও যথেষ্ট আৰু, ইয়াতকৈ আৰু ভাল ক'ত হ'ব। ছাইডত ভাল হৈছে, ধুনীয়া, বহুত বঢ়িয়া হৈছে ধান। আচলতে আমাৰ পথাৰবিলাকত ইমান ভাল ধান নহয়, নদী পাৰৰ কাৰণে এনেকুৱা ধান হৈছে। আমাৰ ইটো মাথাউৰি ইটোৰ পৰাতো বিশেষ বৰ বেছি ভাল নহয়, তথাপিও ধানটো ভালেই হয় আৰু। সেইটো ৰঞ্জিত, এইটো আছিলে আপোনাৰ লক্ষ্মণ বুলি কওঁ আমি সাধাৰণতে। আমাৰ ইয়াৰ থলুৱা নাম আৰু লক্ষ্মণ। এই লক্ষ্মণো ইমান বেয়া হোৱা নাই, এয়া অলপমান কটা হ'ল, কাটিছে। নদী পাৰৰ সাৰুৱা মাটিৰ ধান। বাকী আহিব কেতিয়াবা আমাৰ সুন্দৰ গাঁও পৰিৱেশবোৰ চাবলৈ। এইটো নদীৰ পাৰে মই অকণমান খোজকাঢ়ি আহিছোঁ। আমাৰ নদীৰ পাৰবোৰ সম্পূৰ্ণ দেখুৱাইছোঁ আপোনালোকক। নদীৰ পাৰ নদীৰ পাৰে এইটো হয়তো এইটো ধানো খুব বঢ়িয়া হৈছে। তাতে চাগে লক্ষ্মণ ধানেই লগাই থৈ দিয়ে। কি কয়, চৰি, লক্ষ্মণ নহয়, ৰঞ্জিত ধানে হয়। খুব ধুনীয়া ধান, একদম ধানৰ হেৰিটো ভাল হৈছে আৰু। এই আমাৰ নদী পাৰত আচলতে মোক দেখাত কেনেকুৱা লাগিছে বাৰু? দেখাত একদম জবলা লাগিছে নহয় জানো? একচুৱেলি কাম কৰি আছিলোঁতো, কাম মানে ঘৰত অলপমান আমাৰ ভঁৰাল বনাই আছোঁ, ভঁৰালৰ তলৰ কামবিলাক কৰি আছিলোঁ। আৰু দেখুৱাম বাৰু আপোনালোকক কেতিয়াবা। শ্বট মাৰিছোঁ, চৰ্টৰ ওপৰত আকৌ বাঁহ বেৰ লগাইছোঁ, ভঁৰালটো বনাই আছোঁ। ওপৰৰ কাঠ লগাই টিং মাৰিব আছে আৰু প্ৰায় হৈছেগৈ। সেইটো কাৰণে অকণমান লেতেৰা হৈ আছোঁ আৰু তাতে ধানো অলপমান নিব আছিলে, নিলোঁ। এইবিলাক দেখিছেই, একদম ধান ইয়াৰ মানে কি পুৰা
কোলা কোলা মলি লাগি যোৱা চোলাতে তেনেকুৱাই আৰু সেইটো কাৰণে অকণমান লেতেৰা হৈ আছে আৰু আপোনালোকক বেয়া পাব নালাগে আৰু আমি কাম কৰা মানুহ গাঁৱলীয়া মানুহ গাঁৱৰ পৰিৱেশত সম্পূৰ্ণ ডাঙৰ হোৱা মানুহটো এই আমাৰ নদীৰ পৰিৱেশ কেতিয়াবা মনটো বেয়া লাগিলে এনেকুৱা পাৰবিলাকলৈ এই জেগালৈ আহক মনটো ভাল লাগে কেতিয়াবা আপোনালোকৰ মন চন বেয়া হ'লে আপোনালোকে যাব এনেকুৱা এটা সুন্দৰ পৰিৱেশত নিতাল পৰিৱেশবিলাকত তাতে জীৱনৰ কিছু ভাল লগা মুহূৰ্ত বিচাৰি পোৱা যায় কিছুমান স্মৃতি বিচাৰি পোৱা যায় খুব এটা ভাল মনোমোহা পৰিৱেশ মনৰ কিছুমান দুখ পাতল কৰিবৰ কাৰণে এনেকুৱা জেগাবোৰ খুব পাৰফেক্ট হয়